এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল। বহুতে ক্ৰিস্পি হৈছে আৰু এটা ধুনীয়া কালাৰ এটা আহিছে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই মচুৰ দাইলৰ পকৰি বনাম। খাইছেনে বাৰু? যদি নাই খোৱা এবাৰ খাই চাব। ঘৰতে থকা সামগ্ৰীৰে বনাব পাৰিব। আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। এই পকৰিবিধ বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ একাপ মচুৰ দাইল। দাইলখিনি মই ভালদৰে ধুই প্ৰায় এঘণ্টামান তিয়াই থৈছিলোঁ। এয়া কোমলি গ'ল দাইলখিনি। এতিয়া আমি এইখিনি মিক্সিত পিচি ল'ব লাগিব। এতিয়া আমি এইখিনি মচুৰ দাইলখিনি পিচি ল'ম। ইয়াত মই দুটুকুৰামান আদাও দি দিছোঁ আৰু অকণমান নিমখো দি দিছোঁ। পিছতো দিব পাৰিব আপোনালোকে। আৰু ইয়াত জলকীয়াও দিব পাৰিব। মই অকণমান দিছোঁ জলকীয়াটো কাৰণ বেছি জ্বলা আছে। আৰু এইখিনি আমি এতিয়া পিচি ল'ম। এইখিনি পিচি ল'লোঁ। বেছি মই মিহি কৰা নাই, ইয়াত অকণমান হেৰিকৈ ৰাখিছোঁ। আৰু ইয়াত মই পানী ব্যৱহাৰ কৰা নাই। এতিয়া আমি ইয়াত দিম অকণমান ৰেড চিলি পাউডাৰ আৰু ইয়াত দিম এতিয়া পিঁয়াজ। মোহাৰি দি দিছোঁ পিঁয়াজখিনি। মই পিঁয়াজখিনি মিহি মিহি কৰি কাটিছোঁ। দুটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ মই ইয়াত। ইয়াত আমি এতিয়া এচামুচ বেচন দিম। দিম অকণমান জিৰা পাউডাৰ। ইয়াত মই দিওঁ জলকীয়া। ভোট জলকীয়া দিছোঁ, সেইকাৰণে জ্বলাটো বেছি আছে, সেইকাৰণে মই অকণমান দিছোঁ। আৰু এতিয়া আদা কেইটকামান দি দিছোঁ। আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। আপোনালোকে হাতেদিয়ে কৰি ল'ব। হাতেদি কৰিলে বেছি ভাল হয়। ইয়াত এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মই ইয়াত পিছোতে আগতেও নিমখ ব্যৱহাৰ কৰিছিলোঁ। কম হ'ল, সেইকাৰণে মই আৰু অকণ দি দিছোঁ। আৰু অকণমান হালধি গুড়ি দি দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম। মই ভালদৰে সানি ল'লোঁ। আপোনালোকে ইয়াত ধনিয়াও ব্যৱহাৰ কৰিব পাৰিব। মই গেছটো জ্বলাই কেৰাহী এখন উঠাই দিছোঁ। ইয়াত এতিয়া মই তেল দিছোঁ। তেলখিনি এতিয়া গৰম হ'বলৈ দিম। ইয়াত মই অকণমান বেকিং চ'ডাও দিছোঁ। এইখিনি মিক্স কৰি দিম। তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াত এটা এটাকৈ পকৰি দি যাম। মই গেছটো চিমত ৰাখিছোঁ। বেছি হাই ফ্লেমত পকৰি ভাজিলে পকৰিটো বাহিৰ ছাইডটো ৰঙচুৱা হৈ যাব আৰু ভিতৰৰ ফালে ভালদৰে নিসিজিব। সেইকাৰণে মই চিমত ৰাখিছোঁ বা মিডিয়াম কৰি ৰাখিছোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মই আকৌ নতুন কিবা ভিডিঅ' দিলে আপোনালোকে পাই থাকিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব। এটা এটাকৈ লুটিয়াই দিম। আমাৰ পকৰি হৈ গৈছে। মাজে মাজে লুটিয়াই থাকিব এনেদৰে। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল। বহুতেই ক্ৰিস্পি হৈছে আৰু এটা ধুনীয়া কালাৰ এটা আহিছে। আজি মোৰ এই ৰেচিপিটো ভাল পালে যদি প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যিসকলে
নতুনকৈ চাই আছে যিসকলে কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ এবাৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ